কোকৰাঝাৰত অনাকাংক্ষিত ঘটনা এটা ঘটিছে। কিছু সংখ্যক লোকে ছাত্ৰ ছাত্ৰী বুলি জানিব পাৰিছো বিটিচিত এছেম্বলি হাউচত কিছু ক্ষতি কৰিছে বুলি আমি শুনিছো আৰু এটা মিছলিডিং এটা বাতৰি কোনোবাই প্ৰচাৰ কৰিছে। এতিয়ালৈকে জনজাতিকৰণ বিলখন মাত্ৰ 20 মিনিট আগতে দিছে আৰু ঘটনাটো ঘটিছে 4-5 ঘণ্টা আগতে। গতিকে নিশ্চয় তেওঁলোকে যিসকলে প্ৰতিবাদ কৰিবলৈ গৈছে সত্য নিউজটো তেওঁলোকে গম পোৱা নাই। কাৰোবাৰ কথাত বা কাৰোবাৰ উচতনিত তেওঁলোকে তেনেকুৱা হয়তো এটা সিদ্ধান্ত লৈছে। এছেম্বলিৰ ভিতৰত যিটো সময়ত তাত ঘটনা ঘটিছে বিলখনেই লে হোৱা নাই আৰু এখন বিল লে নোহোৱাকৈ কোনো এজন বিধায়কে তাত কি আছে গম নাপায়। আনকি কেবিনেটত আমি জানিব পৰা মতে যেহেতু কেবিনেটতো আমাৰ এগৰাকী সদস্য অন্তৰ্ভুক্ত আছে, কেবিনেটতো এই বিষয়টো চালিজাৰি আলোচনা কৰা নাই, ৰিপৰ্টটো প্লেচ কৰিছে, সেই একেধৰণে এছেম্বলিত পেছ কৰিছে। আৰু এই মুহূৰ্তলৈকে আমাৰ হাতে হাতে ৰিপৰ্ট আছে যদিও আমি ৰিপৰ্ট চাবলৈ সময় পোৱা নাই। এই 5-10 মিনিটত চাই শেষ কৰিব নোৱাৰি এখন ডাঙৰ ভলিউমৰ যেহেতু এটা ৰিপৰ্ট। এতিয়া আমি BPF দল কিছুদিন আগতে চৰকাৰ কৰিছো হাগ্ৰামা মহিলাৰ নেতৃত্বত যথেষ্ট সংখ্যাগৰিষ্ঠতাৰে আমাৰ চৰকাৰ তাত হৈছে। আজি 4-5 ঘণ্টা আগলৈকে এটা শান্তিৰ পৰিৱেশত তাৰ চৰকাৰখন চলি আছে। আমি সন্দেহ কৰিছো কাৰোবাৰ উচতনিমূলক চিন্তা চৰ্চাত আমাৰ BTC অঞ্চলত কৰবাত অশান্তি কৰাৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে নেকি? আমি BTCত শাসনত থকা দল হিচাপে আমি আহ্বান জনাইছো, যিসকলে আন্দোলন কৰিছে তেওঁলোকলৈ আমি আহ্বান জনাইছো, আপোনালোকে আগতে সত্যটো জানি লওক,